উপায় নাই শৰ্মা মই বাচাব নলো আপোনাক ভাঙি দিয়ক কথা আছে তো আচ্ছা মানে আজিৰো মানে উইনাৰটো ই হয় নেকি কব্বা নৰদে গাইছ জিন্তু ভাই আৰু এইবাৰ সি আহা দুটা কাটাব পাৰে না নৰে গাইছ 3 2 1 গো তো হে গাইজ মই সঞ্জিত এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আকৌ এটা নতুন চেলেঞ্জ ভিডিঅ' সৈতে আপোনালোকক চবকে স্বাগতম জনাইছোঁ আৰু আজি চেলেঞ্জটোত মানুহকেইটা অলপ বেলেগ বেলেগ আৰু মানুহকেইটা কাই মই চিনাকি কৰি দিছোঁ আজি স্পেচিয়েল গেষ্ট জিন্তু উৰ্ফ লেলো গজব বেজতি এখেতক চিনাকি কৰিব লাগে আৰু একজন আছে এইফালে জিন্তু যোৱা চেলেঞ্জৰ মানে উইনাৰ দুটা চেলেঞ্জ হৈছিল দুটা চেলেঞ্জৰ উইনাৰ আছিল জিন্তু তো আজি চেলেঞ্জটোত এইকেইটাই থাকিব আৰু আমি এতিয়া আজি যাই আছোঁ আনবা ফুচকা আজি চেলেঞ্জটো হ'ব ফুচকা চেলেঞ্জ অলপ বেলেগ হ'ব তো বলকচোন যাওঁ ফুচকাকে লৈ আহোঁ তাৰপিছত আপোনালোকক গোটেইখিনি ডিটেইলছত বুজাই আছোঁ এই বেছি ফুচকাৰ দোকানত আৰু ইয়াৰ পৰাই লৈ গৈছিলোঁ আগতে যে এটা ফুচকা চেলেঞ্জ কৰিছিলোঁ এখেতৰ দোকানৰ পৰাই লৈ গৈছিলোঁ ফুচকা আৰু আজিও নিবা আহিছোঁ ফুচকা না কি শৰ্মা আজি মোটামুটি আমি 30টা মান ল'ম নেকি 30টা মান ল'ব নেকি তিনিটা মানুহ 10টা খাব তিনিটাও আৰু দামো ভিডিঅ'টো একদম টোটেলি একদম শেষলৈকে চাব যদি অলপ মানে 1 ছেকেণ্ডৰ স্কিপ কৰছি না গাইজ মজাটো পাবা নাই না বহুত বস্তু মিছ কৰি যাব বহুত বস্তু সেইকাৰণে বহুত আমি গাইজ ভাবি চিন্তি এইটো ভিডিঅ' মানে ভাবা পাৰে বেলেগ বেলেগ নামৰ ভিডিঅ' হ'ব কিন্তু আপোনালোকে খাব মিছা কথা বহুত ভিতৰত বস্তু থাকিব গাইজ থাকিব আৰু এতিয়া প্ৰব্লেম কি হৈছে ফুচকা 5 টকা পাই আজিকালি 10 টকাত 5টা বস্তুৰ দাম বাঢ়িছে চব বস্তুৰে দাম বাঢ়ি গৈছে আৰু ইয়াতে হৈছে কি অনলাইন নাছিল অনলাইন পে'মেণ্ট কৰাৰ অপশ্যন নাছিল তো সেইকাৰণে মাতিছোঁ আৰু কল কৰিছোঁ কল অফ ডিউটি তো আহোঁ আহি তাৰমানে পে'মেণ্টটো কৰিব এতিয়া আমি 30টা মান ফুচকা পেকিং কৰি লওঁ খুৰা 30টা মান পুৰা পেকিং কৰি দিয়ক আৰু খুৰাৰ কিন্তু ফুচকা কিন্তু ক'ব লাগিব দেই গাইজ বেলেগ না বেলেগ গাইজ পাঠশালাৰ ফেমাছ গন ওলাই আছে গাইজ পানীটো অলপ দেখি দিব হে পানীটো এই দেখছি না এই পানী টেঙা পানী আৰু এইফালে ফুচকা একদম আৰু পুৰা সিদিনা যে জ্বালা দিছিল এইবাৰেও জ্বালা দিব পুৰা মানে খাৰবা লাগিব গৰম উঠি যাব গৰমৰ কথাটো তই খাব পাৰবি না জ্বালা পাৰবি না একদম এই আজিৰ চেলেঞ্জটো ইয়ে উইনাৰ হয় নেকি গাইজ মোৰ মনটো বাৰ কৰি আছে কিবা ইফালে ফুচকা পেকিং হৈ আছে এইখিনি পেকিং কৰি লৈ আমি যাওঁ তাৰপিছত চেলেঞ্জটো আৰম্ভ কৰোঁ না কি কয় A few minutes later. আহি পালোঁ ঘৰ আৰু কৰি আছোঁ প্ৰিপাৰেশ্যন চেলেঞ্জটোৰ কাৰণে আৰু চেলেঞ্জটো কেনেকৈ কৰি আছোঁ চাওক এতিয়া 10টাকৈ আমি ভাগে থৈ দিছোঁ মানে 3টাই খাব না 10টাকৈ তো চেলেঞ্জটো কেনেকৈ হ'ব মই কওঁ আপোনালোকক চেলেঞ্জটো হ'ব মানে কি 10টা খাব এটাই সি 30 ছেকেণ্ডত দেখায় 10 ছেকেণ্ডত দেখায় 1 মিনিটত দেখায় নো মেটাৰ সি হোৱাৰ পিছত বেলেগ আহিব তাৰপিছত জিন্তু আহিব জিন্তু এতিয়া 1 মিনিট 10 ছেকেণ্ড 20 ছেকেণ্ডত খায় নো মেটাৰ তাৰপিছত 3 নম্বৰটো আহিব আহাতকৈ যদি আগে খাই দিয়ে সি তো সি চেলেঞ্জটোত উইনাৰ হ'ব আৰু চবতকৈ ডাঙৰ টুইষ্ট কি আজিৰ চেলেঞ্জটোত গম পায় না আপোনালোকে টুইষ্ট এইটো যে যায় জিকে মানে খেলাখনত মানে এই চেলেঞ্জটোত যায় জিকে পানিছমেণ্ট দিয়া অধিকাৰ তাত থাকিব সি পানিছমেণ্ট দিব আৰু পানিছমেণ্টটোত আজি আছে একদম ইউনিক কণী আছে তো এই কণী চেলেঞ্জটোত যায় জিকে সিয়ে দিব পানিছমেণ্ট আৰু কাৰ মাথাত এইটো ফাটে নাজানো আৰু গাইজ তো আপোনালোকে এই চেলেঞ্জ ভিডিঅ'টো সম্পূৰ্ণ শেষ কৰি চাব সেইটো ক'বাই কৈছিলোঁ উইনাৰে 500 টকা পাব গাইজ এই 500 টকা আজি কাই বা নিয়ে আৰু এই কণী বা কাৰ মাথা গাইজ আৰু এই কণী বা কাৰ মাথাত পৰে তো ভিডিঅ'টো আপোনালোকে চালিহে গম পাব নহয় আৰু গাইজ আমাৰ প্ৰত্যেকটা ভিডিঅ'ত চেলেঞ্জাৰে খালি আহে খাই গুচি যায় আজি সিহঁতৰ এক্সপ্ৰেশ্যনটো জানা আমি চেষ্টা কৰিম আজি 3 নম্বৰ চেলেঞ্জ কি হবি আজি জিতবা লাগিব পুৰা একদম ভালকে আৰু পানীপুৰি কেইটামান খাব মানে টাইম কিমান আজি ৰেকৰ্ড কিমান হ'ব পাৰে আজি যিমান বাৰু কমত খাব চেষ্টা কৰিম বাকী কথাতকে ঠিক আছে তুমি কি ক'বা হাৰবা কোনো নৰে কথা লিখি দিলোঁ মই আচ্ছা আপোনাৰ ৰিয়েকশ্যনটো কি ক'ব মই আজি আহিলোঁ মাতছে মোক অনুগ্ৰহ কৰি মাতছে আহোঁ সেইকাৰণে আহিলোঁ চেলেঞ্জটো পাৰ্টিচিপেট কৰবা মই পাৰ্টিচিপেট কৰিম এতিয়া জিকা বাৰু হাৰবা বাৰু ডাঙৰ কথা নহয় ডাঙৰ কথা ইয়াক হাৰাম কা খাৰম ইয়াক খাৰম নেকি ইয়াক হাৰাব চেষ্টা কৰিম ইয়াক হাৰবা চেষ্টা গাইজ এটা কথা ক'লো এই ডিমা আৰু নহৰুজি মানে সেই গৈছি যাই মানে লাষ্ট হাৰে মানে সেইটো তাৰ মূৰত এইটো ভাঙাই যাব মানে যাই মানে ছেকেণ্ড হয় ছেকেণ্ড লাষ্ট যাই হয় এই মানে এইটো খাই দিব লাগিব ঠিক আছে বাৰু এতিয়া টছটো কেনেকৈ কৰিম চাওক আমাৰ অতীতৰ পুৰণি এটা খেল আছিল আমি এনেকৈ আগতে টছ কৰাইছিলোঁ সৰু থাকোঁতে না কি কয় সেনেহেন তো এতিয়া আমি টছটো আৰম্ভ কৰোঁ কৰক আছোঁ চব আছোঁ দেই টছটো আৰম্ভ কৰ ৰেডি টছটো আৰম্ভ কৰ অ'কে তাৰপিছত ছেকেণ্ড হ'ব লাষ্ট হ'ব আমাৰ গমে পালাক টছ হৈ গ'ল টছত প্ৰথম হ'ল আমাৰ শৰ্মা ভাই আৰু ছেকেণ্ডত আছে কালু ভাই আৰু থাৰ্ডত আছে লেলো ভাই তো বোলক চেলেঞ্জটো আৰম্ভ কৰোঁ ভাই বটল লৈ আমাৰ কৰি আছে কিয় কথা আছে তো আচ্ছা
3, 2, 1, go. Okay. জলদি শৰ্মা জলদি 8 ছেকেণ্ড গেল যিমান টাইম কম যাব সিমানে কিন্তু চান্স থাকে 8 ছেকেণ্ড গেল 14 ছেকেণ্ড পটাপট কেইটা শেষ হ'ল 1 2 3 4 5টা আছে চলো শৰ্মা চলো চলবে না এনকে চলবে না জলদি জলদি করো 25 ছেকেণ্ড দুটা কম্পিটিটাৰ আছে কালু ভালু আৰু ইফালে আছে পুল এই কি কয় জিন্দু চাবি চলতে ৰহ ভैया দে 37 ভাঙি চাঙি যেনেকৈ দিয়ে যি খাওঁ চলি থাক তো এইটো শেষ বিট 44 চব এতিয়া নেশেষ বন্ধ নহয় চবেই আছে 51 টাইম দিছি কম্পিটিটাৰক 52 ছেকেণ্ড তো কি ক'ব 52 ছেকেণ্ড দিছি মানে গাইজ সহজ নহয় দে যিমান ভাবা যায় ইমান সহজ নহয় কিন্তু দেখাতে গম পাই সৰু বস্তু মানে ভৰি দিব পাৰি মুখৰ ভিতৰত যোৱাৰ পাছত না গাইজ ভাবা যে নলিতকৈ কৰোৱে নেকি মোৰ এতিয়া বাৰু কি ক'ব 52 ছেকেণ্ড দিছি বাকী দুটা কম্পিউটাৰক বিট কৰিব পাৰিব নৰে বাৰু চল্লি কৰিম নৰে না বাৰু আমি চাই লওঁ বাৰু গাইজ আপোনালোকক চাই লওক আমাৰ নেক্সট কম্পিটিটাৰ আহি যাওক ৰেডি না চিন্তু বিট কৰিব লাগিব তাক 52 ছেকেণ্ড অ'কে তো 3, 2, 1 গো বাপৰে বাপ তেলে খায়ে বান্দৰ এনে কি ক'বাই আৰু মানে মানুহৰ প্ৰাণীৰ হপা লাগি নহয় আহিবা নাগে 13 ছেকেণ্ড 14 ছেকেণ্ড উইনাৰটো ইয়ে হয় নেকি ক'বা নোৰ দে গাইছ চাওক একবাৰ চাওক এই লেভেলত যদি খায় মই কি ক'ম শেষ নেকি হা চবে আছে 28 29 30 তো 30 ছেকেণ্ডত আমাৰ যোনটো ফুচকা খাই শেষ কৰলাক কি খাই জন্ম লৈছিল এনে আপুনি गजब बेइज्जती প্ৰেক্টিছ বুলি কয় না তো 30 ছেকেণ্ড 52 ছেকেণ্ড এবাৰ নেক্সট কম্পিটিটাৰ আমাৰ মিষ্টাৰ লেলো शर्म आनी चाहिए आपको এণ্ড 3, 2, 1 গো বাপৰে বাপ ইও হেয়ে দেখো চব মানে প্লেয়াৰে আনছো ময়ো মানে বেছি যদি খাই থাকে আৰু কেমেৰাৰ পিছত মই কেনেকৈ মানে মোৰ এক্সপ্ৰেশ্যনটো আপোনালোকে মোৰ এক্সপেক্টেশ্যনটো ভাবক মোৰ কিমান ইচ্ছা যায় কিন্তু উপায় নাই কেইটা আছে প্লেটত 4টা 3টা বাপৰে বাপ পটাপট 25 27 28 চিন্তু চবে আছে এণ্ড ক্ল'জ তো 35 ছেকেণ্ডত সহজ নহয় না বেলেগ প্ৰাণী না চেষ্টা কৰিছিল না চেষ্টা কৰিছিলোঁ কিন্তু এটা বস্তু বাচিছোঁ এই কণীটোৰ পৰা বাচিছোঁ গাইজ সেইটো খাই বেছি আমি কৰিছোঁ বাৰু এইটো বৰ লেভেল দি আছিল গাইজ জিম কৰে সি বোলে পাব নহয় গাইজ প্ৰত্যেকবাৰৰ দৰে আমাৰ চেলেঞ্জ ভিডিঅ'ত এটা উইনাৰ থাকে লুজাৰ থাকে কিন্তু আজি উইনাৰে পাব 500 টকা আৰু আজি লুজাৰে পাব এই ডিমা মানে কণী আপোনালোকৰ লেংগুৱেজত যি কয় আজিৰ চেলেঞ্জ ভিডিঅ'টোৰ উইনাৰ সিয়ে গাইজ পানিছমেণ্ট দিয়া অধিকাৰ সিয়াৰে আজি এই কণীটো সি কাৰ মাথাত ভাঙে অলপ পিছত কৈ আছোঁ ভাল লাগিল না চেলেঞ্জটো কৰি ভাল লাগছে শৰ্মা কি ক'ব বাকী বেলেগ একো নাই গাইজ समझ रहे हो যিটো হিচাপত মানে জিম মাৰি আছিল পুচাপ মাৰি আছিল মই ভাবছিলোঁ আপুনি মানে মোৰ মান সন্মানটো ৰাখো মোৰ চেনেলৰ মান সন্মানটো ৰাখো মোৰ গেষ্ট দিছিলে আজি 3টা চেলেঞ্জ কৰিলোঁ গাইজ আমি আৰু ইয়াক ইচ্ছালৈকে কোনো বিট কৰিব পৰা নাই তো আপোনালোকৰ মাজত এই যাই ভিডিঅ' চাই আছে ইয়াক কোনোবা বিট কৰিব পৰা আছে যদি কমেণ্ট কৰক আৰু আহক নেক্সট আমাৰ চেলেঞ্জ ভিডিঅ'ত আপুনি ইয়াক যদি বিট কৰিব পাৰে পাৰবা না আহক যদি হাৰবা পাৰে চেলেঞ্জৰ ভিডিঅ' যে চাওক আপোনালোকক অপেন চেলেঞ্জ দিছে যদি আপোনালোকৰ মাজত কোনোবা আছে কমেণ্ট কৰক আৰু ইয়াক বিট কৰক মোৰ পইচা মাখা নিয়ে যাইছে গাইজ दिल से बुरा लगता है यार এই ভাবি চাওক মই যে চেলেঞ্জটোত নাই ভাবি চাওক মই চেলেঞ্জটোত থাকিলে মোৰ কি অৱস্থা হ'ল হয় ভাবি চাওক আহোঁ অলপ খাব পৰা মানুহ মইতো শেষও নহয় ছেকেণ্ড পানিছমেণ্টটো খাই পাব ছেকেণ্ড মানে আমাৰ জিনটো টাইপ হ'ব চিন্তু টাই পাব ছেকেণ্ড পানিছমেণ্টটো কি আছিল ছেকেণ্ড মানে নহৰু খাব লাগিব নহৰু খাব লাগিব দেখুৱাই দিয়ক চবেই দিয়ক বুলি কৰি দিয়ক একবাৰ कहाँ से आते हैं ব্যক্ত কৰিব পাৰি নে কিবা ব্যক্ত মানে কি ক'ম আৰু হাঁচো যেতিয়া চেলেঞ্জটো মানবা লাগবই আজিৰ চেলেঞ্জটোৰ একদম ভয়ানক পানিছমেণ্টটো আছিল কণী ভাঙা মাথাত কণী ভাঙা তো উইনাৰে শাস্তি দি আছে মানে পানিছমেণ্ট দি আছে আমাৰ শৰ্মাক দে উপায় নাই আৰু শৰ্মা মই বাচাব নোৱাৰিলোঁ আপোনাক ভাঙি দিয়ক কণী ভাঙি গেল চাওঁ একবাৰ
कैसी लगी এই নহয় অলপ আগতে যে আপুনি কৈ আছিল ডাম্বেল মাৰলাক পুচাপ মাৰলাক ধোনীও হাৰে ধোনীও হাৰে ধোনীও হাৰে বুলি নহয় হাৰে বিৰাট কোহলিও হাৰে বৰ লাজ পালো দেই মই আজি বহুত লাজ পালো কিন্তু শৰ্মা তো গাইজ পানিছমেণ্ট পালাক এতিয়া উইনাৰক পইচা দিব লাগে 500 টকা যিটো কথা কোৱা গৈছিল ভিডিঅ'ৰ আৰম্ভণিতে সঁচা কৈছো বিদ্যা কৈছো মই অন্তৰৰ নিৰ্ভীত কোনৰ পৰা কৈছো কিন্তু আইভি গাইছ ডিমা যি বিকাৰ গাই 501 টাকা আমি দি দিলো আমাৰ উইনাৰক তো এই 500 টাকা 501 টাকা পাই কেনে লাগিল ভাল লাগিল চ্যালেঞ্জ ভিডিঅ' কৰি কোনোবা যদি আছে চ্যালেঞ্জ কৰে যদি আহক হাৰক হাৰক ভাল পাম হাৰবা পাৰিলে উৰুলি দিয়ক গাইছ দুখ কাকৈ ইয়াৰ গুডক জিকিও গাইছ নহৰ খাব লগা হৈছে আপনি তো জিকিও নহৰ খাব লাগে আজি চ্যালেঞ্জ ভিডিঅ'টো দেখিনি আছিল তো যদি চ্যালেঞ্জ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল লাইক কৰি দিব যদি আপোনালোকে খাইছি না তো বেলেগকো হাইবা দিয়ক কেনেকৈ হাইবা দিব ভিডিঅ'টো মোক শ্বেয়াৰ কৰিব লাগিব তো ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু পাৰে যদি চেনেলটো নতুন কেছি ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বাই বাই নামত গাইছ ফলো কৰি দিবি অলপ ফলো মানে ফলো নাই মোৰ নাই নেকি মোৰটো দিব লগতে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বাই বাই জয় অসম গাইজ